ফ্ৰেণ্ডছ, আসসালামু আলাইকুম, নমস্কাৰ। মই ৰেশ্মি, আপোনালোক সকলোকে ৰেশ্মি চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালেই বাৰু। বলক কিন্তু আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আয়ান আৰু মই দুয়ো গা পা ধুই আজৰি। আয়ানক দেখিছে, সি ফিল্টাৰ পানী এৰি দিয়াত ব্যস্ত। টোপনিৰ পৰা উঠি আৰু সি তাত নাথাকে, চিধা ফিল্টাৰটোৰ ওচৰলৈ গৈ পানী এৰি দিয়ে। আৰু আজিও তেনেকুৱাই কৰিছে। পেচাব কৰিলে মই পেণ্ট আনিব কৈছিলোঁ আৰু পেণ্টটো আনি নাপাওঁতে সি ফিল্টাৰৰ কাষলৈ গ'ল। আৰু ভিডিঅ'টো আগলৈকে চাই থাকিব, দেখিব সি কেনেকুৱা কৰে। সি তাৰ কিমান আনন্দ দেখিছে, ফিল্টাৰত ভৰি ধুব পায়। মাকে পানী আনি ফিল্টাৰত থৈ থাকোঁ আৰু পুতেকে হাঁহি হাঁহি পানী এৰি দি থাকে। আইনকে বাহিৰৰ ফালে যাব মানে সি বাহিৰৰ ফালে দেখুৱাই দিছে। কোনফালে বেটা? ফালে বাহিৰত আহিলোঁ, বতাহ দি আছে যে ইটাকে চাই আছে। এতিয়া ইহঁত দুয়োটাই খেলি আছে আৰু অলপ পিছত মই ভাত বনাবলৈ যাম। তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। তেল গৰম হৈছে, ইয়াতে পিঁয়াজ দি এচামুচ হালধি গুড়ি দিলোঁ, লগতে দিলোঁ সোৱাদ অনুসৰি নিমখ আৰু অকণমান মছলা দিলোঁ, যিহেতু বেছিকৈ মছলা নাখাওঁ। তাৰপিছত অলপ লৰাই ল'লোঁ আৰু এতিয়া দিলোঁ জিকাখিনি দিলোঁ, ভালদৰে লৰাই ল'লোঁ। ভাত হৈছেই প্ৰায়, অলপমান সিজিবলৈ বাকী আছে, সেইকাৰণে আগৰ ফালে ৰাখিছোঁ। এতিয়া মই অলপ টাইমৰ কাৰণে ঢাকনিখন দি ল'লোঁ। এতিয়া ঢাকনিখন গুচাই মই আকৌ অলপ লৰাই দি ল'লোঁ। যিহেতু আমাৰ কেঁচা মাছ নাখাওঁ আৰু লগতে ডিপ ফ্ৰাই মাছ লাগে, সেয়েহে তৰকাৰীখন হোৱাৰ পিছত মই মাছখিনি দি ল'ম। তৰকাৰীখন বনাই থাকোঁতে আয়ান টোপনিৰ পৰা উঠিলে আৰু সেইকাৰণে বাকীখিনি আপোনালোকক দেখুওৱা নহ'ল। এতিয়া আবেলি সময় 4:30মান বাজিছে আৰু দুয়োটাই আকৌ খেলিব লৈছে। ককা গ'ল আৰু আয়ানে এতিয়া আব্বাকৰ লগত ভিডিঅ' কল কৰি আছে। এতিয়া আহিছোঁ ৰাতিৰ ভাত বনাবলৈ। ভাত হ'ল আৰু এতিয়া দালি বহাই দিছোঁ আৰু এইফালে দিছোঁ একাপ চাহ। আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু যিসকলে আমাৰ ভিডিঅ'টো চাই আছে তেওঁলোকলৈ ধন্যবাদ থাকিল। আৰু যিসকলে আমাৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ লগ পাম অন্য ভিডিঅ'ৰ লগত। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ।